চৰকাৰী ঘৰ পাবলৈ সাজু কৰক নথিপত্ৰ। আপোনাৰ নথিপত্ৰ হ'ব সাজু কৰক। আবেদনৰ বাবে লাগিব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড। 16,810টা পৰিয়ালক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। পৰৱৰ্তী পৰ্যায়ত পুনৰ হাজাৰ হাজাৰ পৰিয়ালক পকী ঘৰ দিব চৰকাৰে। অনুমোদনৰ পৰ্যায়ত আছে 27,544টা গৃহ। ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দিনৰ পোহৰতে অভয়পুৰীত মানিকালিৰ অপকৰ্ম। ই ৰিক্সা চালক মানিকালিৰ টাৰ্গেট 8ম শ্ৰেণীৰ ছাত্ৰী। হিন্দু কিশোৰী ছাত্ৰীগৰাকীৰ গোপন অংগত হাত দিয়ে লম্পট মানিকালিয়ে। ছাত্ৰীগৰাকীক ঘৰত থোৱাৰ সময়তে এই জঘন্য কাণ্ড। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাইজে উত্তম মাধ্যম দিয়ে মানিকালিক। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ই ৰিক্সা চালক মানিকালিক। হ্ৰাস পালে বাণিজ্যিক মূল্যৰ চিলিণ্ডাৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 183 টকাকৈ হ্ৰাস পালে। তিনি জুলাইৰ পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা। 28 আগষ্ট পৰ্যন্ত চলিব এই যাত্ৰা। মহানগৰীৰ নাৰেংগীত বিধ্বংসী অগ্নিকাণ্ড। সেউজ নগৰৰ উৎপল বসুৰ নামৰ লোকজনৰ ঘৰত জুইৰ সূত্ৰপাত। অগ্নিকাণ্ডত ভস্মীভূত এটা পাকঘৰ, এটা কোঠা। চিলিণ্ডাৰ লিক হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ। নগাঁৱৰ পুৰণি গুদামত নিশা লোক শুকাব পথ দুৰ্ঘটনা। স্কুটি ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত 2 স্কুটি আৰোহী। নিহত 2 যুৱক ঋষিকেশ হাজৰিকা আৰু বিকাশদ্বীপ। এখন ট্ৰাকে মহতিয়াই নিয়ে 2 স্কুটি আৰোহী। কলিয়াবৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন। তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব জাপানৰ প্ৰধানমন্ত্ৰী চানাই তাকাইছি। বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্যৰ পদত জেমছ বসুমতাৰী। পানীৰাম ব্ৰহ্মৰ ঠাইত জেমছ বসুমতাৰীক দায়িত্ব প্ৰদান। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে স্বামীৰ চৰমপন্থা। পত্নীৰ পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে চৰমপন্থা গ্ৰহণ কৰাৰ ঘটনাৰ 3 দিন পাৰ হ'ল, কিন্তু এতিয়াও আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। সংগোপনে বিবাহ পাশত আবদ্ধ ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ। জনপ্ৰিয় কানাড়া অভিনেত্ৰী ত্ৰিবেণী ৰাওৰ সৈতে সম্পন্ন তৃতীয় বিবাহ। অসমত বানপানী ৰোধ হৈছে। নদীৰ মাথাউৰিও আজিকালি নাভাঙে। পাহাৰৰ পৰা পানী অহাৰ বাবেহে বানপানী হয়। অসমত মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মন্তব্য দিয়ে। ডুবাইত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত অসমৰ যুৱক। নিহত যুৱকজন হুজাইৰ শ্বাহিদ আহমেদ। সোমবাৰে বিয়লি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল যুৱকজনৰ। ডুবাইৰ এটা কোম্পানীত কৰ্মৰত আছিল শ্বাহিন। তামিলনাডুৰ পৰিবহণ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। কেৱল মন্ত্ৰী আৰু বিধায়কৰ গাড়ীত এচি থাকিলেহে নহ'ব। তামিলনাডুৰ সকলো চৰকাৰী বাছত এচি থাকিব লাগিব। সাধাৰণ মানুহৰ যাত্ৰাও হ'ব লাগিব আৰামদায়ক। তামিলনাডুৰ পৰিবহণ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। ৰাজ্যত এইবাৰ মিয়াৰ মেডিচিন জেহাদ। দক্ষিণ কামৰূপৰ সোণতলীত ভেজাল ঔষধ প্ৰস্তুতকাৰী ঘাটি আৰক্ষীৰ অভিযান। জালত পৰিল মিয়া যুৱক জাহিদুল হক তালুকদাৰ আৰু মকিবুৰ ৰহমান তালুকদাৰ। হাৰ্টথ্ৰব জুবিন গাৰ্গে বিশ্বকাপ ভাল পাইছিল, সেয়েহে মেক্সিকো ইকুৱেডৰ খেলখনৰ সময়ত মেক্সিকো চহৰৰ আইকনিক এজটেকা ষ্টেডিয়ামত মায়াবিনী লিখা চাৰ্ট পিন্ধি ফটো পষ্ট দিছে BCCIৰ সচিব দেৱজিৎ লোন শইকীয়াই। হ্ৰাস পালে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত 5 টকাকৈ আৰু ডিজেলত 3 টকাকৈ হ্ৰাস। নায়াৰা পেট্ৰল পাম্পসমূহতে হ্ৰাস পাইছে এই মূল্য। আদালতত মুখ ঠেকেচা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱে এতিয়া লাভ কৰিব জন্মগত নাগৰিকত্ব। পিতৃ মাতৃৰ অনুপ্ৰৱেশকাৰী বা অস্থায়ী ভিছা লৈ থাকিলেও সন্তানে পাব এই অধিকাৰ। আপোনাৰ ঘৰৰ ওচৰত যদি অবৈধ কাঠফলা মিল আছে তেন্তে এই নম্বৰত জয়ন্ত মল্ল বৰুৱাক ফোন কৰি আপোনালোকে জনাব পাৰে। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।